হেল্ল' গাইজ, আজি ৰাতিপুৱা সাজৰ কাৰণে এনেকৈ শুকান মাছ আৰু ৰঙালাও আলু কাটি লৈছোঁ আৰু গৰম পানীত তিয়াই থোৱা আছে চয়াবিন আৰু এইফালে চয়াবিন কেইটা কাটি লৈছোঁ কাৰণ কাটি ল'লে ভাজিবলৈ অলপ ভাল হয় আৰু যিহেতু শুকান মাছৰ চাটনি তাৰ বাবে মছলাটো ৰেডি কৰি লৈছোঁ আৰু এইফালে আমাৰ চয়াবিন ফ্ৰাই হৈ গৈছে। তাৰপিছত বাকীখিনি দিয়া হ'ব আৰু ৰঙালাও আলু ফ্ৰাই আৰু চব্জিটো দেখি ভালেই লাগিছে আৰু স্মেলটো বৰ ধুনীয়া আহিছে। এতিয়া খাই চালে গম পাম কেনেকুৱা লাগে। আৰু মছলা খুন্দাৰ বেলেগ ব্যৱস্থা নাই, সেইকাৰণে এনেকেই লোহাডাল লৈ গ্লাছতে মাৰি পঠিয়াইছোঁ আৰু ফাইনেলি আমাৰ চাটনিটো হৈ গৈছে। বৰ বেছি গুৰি হোৱা নাই, তথাপি এনেকৈ খাব লাগিব আৰু উপায় নাই, গুৰি কৰাৰ ব্যৱস্থা নাই যিহেতু। ভাত হৈ গৈছে আৰু ভাতটো খাই লওঁ। ভাতৰ কাঁহী আহি গ'ল আৰু এয়া ৰঙালাও আলু ভাজি আৰু এইফালে চাটনি শুকান মাছৰ আৰু এইফালে পিঁয়াজ। এতিয়া ধুনীয়াকৈ ভাতকেইটা খাওঁ আৰু ন, আপোনালোকেও খাওক।